ৰেচিপিৰ কাৰণে লগা সামগ্ৰীবোৰ হ'ল আমুল পাউডাৰ, গৰু গাখীৰ, চেনি আৰু ঘিউ। এইকেইটা বস্তুৰে বনাম। কেৰাহীত প্ৰথমতে মই গৰু গাখীৰখিনি এনেকৈ ঢালি দিম। তাৰপিছত ঘিউখিনি ঢালি দিম। দুইখিনি বস্তু ভালদৰে লৰাই ল'ম। ইয়াৰ পিছত মই পাউডাৰ গাখীৰখিনি ঢালি দিম। এইখিনিও ভালদৰে লৰাই ল'ম। ভালদৰে লৰাই হোৱাৰ পিছতহে মই চেনিখিনি ইয়াত বাকি দিম। গেছটো খুব ল' ফ্লেমত দিব লাগিব। এইখিনি মই চেনিখিনি ঢালি দিছোঁ। এবাৰ হাই আৰু এবাৰ ল' ফ্লেমত দি পেলাই গোটেইখিনি সামগ্ৰী ভালদৰে লৰাই থাকিম। কাষবিলাকো ভালদৰে এনেকৈ অঁতৰাই দিব লাগিব যেন শুকাই নাহে। এইটো বৰ খুব সহজ বুলি ক'ব নোৱাৰি। এনেকৈ বহুত সময় লৰাই থাকিব লাগে যেতিয়ালৈকে ডাঠ হৈ নাহে। এবাৰ কম ফ্লেম, এবাৰ হাই ফ্লেম এনেকৈ দি মই গোটেইখিনি লৰাই লৈছোঁ। এয়া লাহে লাহে হৈছেই আৰু গোটা বান্ধিছে আৰু কেৰাহীৰ পৰা অলপ অলপকৈ এৰাব ধৰিছে। এইখিনি মই হৈয়ে গৈছে গোটেইখিনি। এইখিনি মই নমাই ল'ম প্লেট এখনত। প্ৰথমতে মই প্লেটখনত ঘিউ সানি লৈছোঁ। হাততো ভালদৰে সানিব লাগিছিল, সনা নহ'ল বাৰু, সেইকাৰণে অলপ লাগি ধৰিছে। ইয়াৰ পিছত মই হাতত ভালদৰে ঘিউ অলপ সানি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ হৈ গৈছে পেৰাটো। ভালদৰে হাতত ঘিউ অলপ সানি ল'ব লাগে আৰু প্লেটখনতো সানি ল'ব লাগে। এয়া চাওক ধুনীয়াকৈ পেৰাখিনি হৈ গৈছে। এইবাৰ প্ৰথম বনাইছোঁ, তথাপিও বেয়া হোৱা নাই, হৈছেগৈ। আজি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।